নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ আজিৰ আলোচনাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে ল'ৰা-ছোৱালীৰ পঢ়াত অমনোযোগিতা ল'ৰা-ছোৱালীবোৰ যেতিয়া ডাঙৰ হৈ আহে সিহঁতৰ পঢ়াত বুজা বাঢ়ে আৰু লগে লগে সিহঁতৰ পঢ়াৰ প্ৰতি আগ্ৰহটো কমি যায় তেতিয়া আমি মাক দেউতাকবিলাকে চিন্তা কৰোঁ যে সিহঁতৰ চিন্তা ভাৱনা কৰোঁ যে সিহঁতৰ প্ৰকৃততে কি হৈছে কিন্তু প্ৰকৃত কাৰণটো নুবুজাকৈ আমি সিহঁতক গালি দিওঁ খং কৰোঁ কেতিয়াবা আনৰ ওচৰত সিহঁতক হেও বা সৰু প্ৰতিপন্ন কৰোঁ যিটোৱে সিহঁতৰ অধিক ক্ষতিহে কৰে অধিক শাসন বা উগ্ৰতাই বেয়াহে কৰে চাবচোন ৰছী এডাল যিমানে আমি টানো সিমানে সি ছিগিবলৈ লয় সিহঁতক মৰমেৰে সেই সময়ত সিহঁতক মৰমৰ শাসনৰ প্ৰয়োজন হয় আৰু সিহঁতি প্ৰকৃততে কাৰণটোনো কি ইয়াৰ অন্তৰালত তাক আমি বুজিবলৈ চেষ্টা কৰিব লাগিব সিহঁতৰ পঢ়াত অমনোযোগিতাৰ বহুকেইটা শাৰীৰিক মানসিক কাৰণ হ'ব পাৰে সেই কাৰণকেইটা আমি আলোচনা কৰোঁ প্ৰথমতে হৈছে এটা সুস্থ পৰিৱেশৰ অভাৱ আপুনি যদি ঘৰখনত এটা সুস্থ পৰিৱেশ সিহঁতক দিব নোৱাৰে তেতিয়াহ'লে সিহঁতৰ পঢ়াত মনটো বেয়া হোৱাৰ লগতে সিহঁতৰ পঢ়াত মনোযোগটো কমি যায় চেষ্টা কৰিব যাতে ঘৰখনত এটা সুস্থ শান্তিময় এটা পৰিৱেশ এটা সিহঁতক দিব পাৰে দ্বিতীয়তে হৈছে পৰ্যাপ্ত টোপনিৰ অভাৱ আমেৰিকান ষ্টাডি অফ স্লিপ সায়েন্স স্লিপ মেডিচিনৰ মতে 6 পৰা 12 বছৰৰ ল'ৰা-ছোৱালীয়ে 9 পৰা 12 ঘণ্টা আৰু 13 পৰা 18 বছৰৰ ল'ৰা-ছোৱালীয়ে 8 পৰা 10 ঘণ্টা শুব লাগে কিন্তু যিটো প্ৰতিযোগিতাৰ এই যুগ এই সময়ত সিহঁতৰ পঢ়াৰো বাৰ্ডেন বেছি সেইকাৰণে 9 পৰা 12 ঘণ্টা সিহঁতি শুৱাটো সম্ভৱপৰ নহ'লেও আপুনি চেষ্টা কৰিব যাতে আপোনাৰ সন্তানে প্ৰতিদিনে 8 ঘণ্টা শুব পাৰে তাৰ পিছৰ কাৰণটো হৈছে যে প্ৰপাৰ এটা ডায়েটৰ অভাৱ বা প্ৰপাৰ নিউট্ৰিচনৰ অভাৱ ল'ৰা-ছোৱালী আজিকালি বেছিভাগ ল'ৰা-ছোৱালীয়ে জাংক ফুড খাই ভাল পায় বা বাহিৰৰ খাদ্য খাই ভাল পায় কিন্তু এটা বেলেঞ্চ বা প্ৰপাৰ ডায়েটে সিহঁতৰ শৰীৰৰ সুস্থতাটো বজাই ৰখাৰ লগতেও মনটোকো উদ্যমী কৰে আৰু লগতে কৰ্মমুখী কৰি তোলে আৰু ইয়াৰ অভাৱে সিহঁতক এলেহুৱা বা লেজি কৰি তোলে আৰু চাব লাগে যাতে সিহঁতৰ খাদ্যত আহযুক্ত বা ফাইবাৰযুক্ত আহাৰ সন্নিৱিষ্ট কৰা হয় তাৰ পিছৰ কাৰণটো হৈছে অত্যাধিক এক্সেছিভ ইউজ অফ মোবাইল বা টিভি যিটো অতিশয় চিন্তনীয় বিষয় আজিকালিৰ মাক দেউতাকৰ কাৰণে কাৰণ আজিকালি ল'ৰা-ছোৱালী বেছিভাগেই টিভি আৰু মোবাইল লৈ বেছিভাগ ব্যস্ত থাকে যিহেতু এতিয়াৰ এইখিনি যিটো সময় এইখিনি হৈছে প্ৰতিটো ল'ৰা-ছোৱালীৰে স্কুল যিহেতু অনলাইন মোডত চলি আছে সেই সিহঁতক ইয়াৰ পৰা আপুনি বিৰত ৰাখিবও নোৱাৰে কিন্তু চেষ্টা কৰিব যাতে ইয়াক যাতে কম প্ৰয়োজনত বা কম সময়তহে সিহঁতি ইয়াক ব্যৱহাৰ কৰে তাৰ পিছৰ কাৰণটো হৈছে ঘৰুৱা সমস্যা পাৰিবাৰিক সমস্যা বা মাক দেউতাকৰ কাজিয়াও ইয়াৰ অন্যতম কাৰণ হ'ব পাৰে মাক দেউতাকৰ মাজত মতভেদ বা কাজিয়া দেখিলে সিহঁতৰ মনত হতাশা বা নিৰাশা আহে যিটো সিহঁতৰ পঢ়াত আগ্ৰহ দিব নোৱাৰা হয় শাৰীৰিক এক্টিভিটিৰ অভাৱো পঢ়াত অমনোযোগিতাৰ আন এটা অন্যতম কাৰণ ফিজিকেল এক্টিভিটিয়ে ল'ৰা-ছোৱালীক বোথ ফিজিকেলি বা মেণ্টেলি ফিট ৰাখে সিহঁতৰ মনত স্ফূৰ্তি আনে উদ্যম আনে আৰু লগতে ভোকো বৃদ্ধি কৰে পাৰিলে যিহেতু এতিয়া কৰোণাৰ সময় সকলো ল'ৰা-ছোৱালী ঘৰৰ ভিতৰতে বন্দী সেইকাৰণে চেষ্টা কৰিব যাতে সৰু সুৰা কিছুমান এক্সাৰচাইজ ৱাৰ্ম আপ এক্সাৰচাইজ স্কিপিং বা খোজকঢ়াবোৰ যাতে আমি ঘৰতে সিহঁতক কৰাব পাৰোঁ এক্সাৰচাইজে সিহঁতৰ মগজুৰ দৌৰটো বৃদ্ধি কৰিব আজিকালি বেছিভাগ ল'ৰা-ছোৱালীয়ে সকলো কাম বহিয়ে কৰে সিহঁতে বাহিৰৰ খাদ্য বা বাহিৰৰ পৰা যেতিয়া জাংক ফুড খাবলৈ বিচাৰে টিভি বা মোবাইল চাবলৈ বিচাৰে আৰু আমাৰো হাতত সময় নাথাকে যে সিহঁতক অকণমান সময় দিওঁ বা সিহঁতৰ লগত অকণমান লাগো আচলতে এই অভ্যাসবোৰ সিহঁতক আমিয়ে গঢ় দিওঁ যেতিয়াই আনক কথাত ডিষ্টাৰ্ব দিব বা সিহঁতক দিব লগা সময়খিনি যেতিয়া আমি আনক দিওঁ বা মোবাইলত ব্যস্ত ৰাখোঁ তেতিয়াই আমি সিহঁতৰ হাতত টিভি ৰিম'টটো তুলি দিওঁ আলহী আহিলে ধৰক দিগদাৰ কৰিব বুলি সিহঁতক আমি মোবাইলটো তুলি দিওঁ
তেতিয়া আচলতে আমি এইবোৰ নাভাবোঁ যে এই সৰু সুৰা যে অভ্যাসে সিহঁতক সৰু সুৰা এই কথাবোৰে যাতে সিহঁতক এদিন অভ্যাসত পৰিণত কৰিব কিন্তু চেষ্টাৰ কোনো অসাধ্য নাই আমি অকণমান চেষ্টা কৰিলে ইয়াক আমি শুধৰাব পাৰিম এতিয়া আমি আলোচনা কৰিম যে সিহঁতৰ মনোযোগটো আমি কেনেকৈ বৃদ্ধি কৰিব পাৰিম বা বঢ়াব পাৰিম প্ৰথমতে আমি সিহঁতক অনুভৱ কৰাব লাগিব যে পঢ়াটো বুজা নহয় বা সিহঁতক অনুভৱ হ'বলৈ নিদিব যে পঢ়াটো বুজা সদায় সৰু সুৰা মানে সিহঁতক পঢ়াৰ এটা নিৰ্দিষ্ট সময় আপুনি সেট কৰিব হোমৱৰ্ক বা পঢ়াৰ এটা নিৰ্দিষ্ট টাইম আপুনি বান্ধি দিব এটা কাম একেটা সময় এটা কাম এটাহে কৰিবলৈ এটা সময়ত এটা কামহে আপুনি কৰিবলৈ দিব আৰু পোৰ্চনবোৰ সদায় সৰু সৰু পোৰ্চনত স্মল পোৰ্চনত ডিভাইড কৰিব একেলেঠাই সিহঁতক বহি থাকিবলৈ নিদিব যে কিয়নো একেলেঠাই বহি থাকিলে সিহঁতৰ আমনি লাগে একঘামিও হয় আৰু লগতে সিহঁতি আগ্ৰহটো কমি যায় সৰু সুৰা কিছুমান ব্ৰেক দিব ধৰক 1 ঘণ্টা বা 2 ঘণ্টা সিহঁতি পঢ়িলে 5-10 মিনিট আপুনি ব্ৰেক দিব এই ব্ৰেকৰ মাজতে আপুনি সিহঁতক কিবা এটা ভাল লগা সিহঁতক খাবলৈ দিব ধৰক আপুনি এটা লেসন বা কিবা এটা এছাইনমেণ্ট সিহঁতক কমপ্লিট কৰিবলৈ দিছে তাৰ এটা নিৰ্দিষ্ট সময় আপুনি বান্ধি দিয়ক যদি সময়ৰ ভিতৰত কামটো সিহঁতি কৰিব পাৰে তেতিয়ালে কিবা সাৰপ্ৰাইজ গিফ্ট দিয়া ব্যৱস্থা কৰক সাৰপ্ৰাইজ গিফ্ট মানে ধৰক সৰু সুৰা কিছুমান সিহঁতৰ ভাল লগা বস্তু কিবা ভাল লগা খাদ্য যাৰ ফলত সিহঁতি কামটো সময়ৰ আগতে কৰিবলৈ কৰাৰ যিটো কিটিপ সেইটো শিকিল আৰু ভাল লগা বস্তু পাই সন্তুষ্টও হ'ল সিহঁতক সদায় সাহস দিব সিহঁতৰ কামৰ বাবে সদায় এপ্ৰিচিয়েট কৰিব মাকে এপ্ৰিচিয়েট কৰিব বুলি বা কিবা ভাল লগা বস্তু হেতি গিফ্ট পাব বুলিও সদায় দুগুণ উৎসাহেৰে পঢ়িবলৈ ল'ব আপুনি নাভাবিব যে আপুনি সিহঁতক টুপ দিছে কিন্তু এয়া সিহঁতক আপোনাৰ আয়ত্তলৈ অনাৰ একমাত্ৰ অকণমান প্ৰচেষ্টাহে মাত্ৰ সদায় সিহঁতক সকাহ দিবলৈ চাব মৰমেৰে বুজাবলৈ চাব আৰু আজৰি সময় মাজে মাজে আপুনিও সিহঁতৰ লগত বহিব পঢ়াৰ সময়ত যাতে সিহঁতি অকলশৰীয়া অনুভৱ নকৰে আজৰি সময় সিহঁতৰ লগত অকণমান খেলা ধূলা কৰি কটাব দেওবাৰে অকণমান ফেমিলি টাইম হিচাপে 1 ঘণ্টা বা 2 ঘণ্টা ৰাখিব যাতে আপুনি সিহঁতৰ লগত খেলা ধূলা কৰিব পাৰে বা সিহঁতৰ লগত মন খুলি কথা পাতিব পাৰে বা সিহঁতিও আপোনাৰ লগত খোলাখুলিকৈ সিহঁতৰ সকলো মনৰ কথা আপোনাৰ লগত ক'ব পাৰে বা শ্বেয়াৰ কৰিব পাৰে যাৰ দ্বাৰা সন্তানৰ মাকৰ বন্ডিংটো ষ্ট্ৰং হ'ল আৰু সিহঁতৰ মনটোও মুকলি হ'ল অকণমান দেওবাৰে অকণমান ফুৰাবলৈ নিব ভাল লগা কিবা এটা বস্তু বনাই খুৱাব চাব সিহঁতৰ মনটো মুকলি হ'ব আৰু পিছদিনাৰ পৰা সিহঁতি দুগুণ উৎসাহেৰে পঢ়িবলৈ ল'ব আৰু কিন্তু অতিকে জৰুৰী হৈছে ঘৰখনৰ এটা শান্ত আৰু সুস্থ পৰিৱেশ আপুনি দিয়াটো সিহঁতক চাওকচোন কেনেদৰে কৰি পেলাই এনেদৰে কেইদিনমান আশা ৰাখিছোঁ মোৰ কথাখিনিয়ে আপোনালোকক অকণমান সাহস বা সকাহ দিব বুলি আশা কৰিলোঁ কথাখিনি ভাল পালে কমেণ্টত জনাবলৈ নাপাহৰিব মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব বুলি আশা কৰিলোঁ যদি আপোনালোকৰ কিবা পৰামৰ্শ দিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত জনাব মই ভাল পাম আকৌ আন এটা বিষয়ৰ ওপৰত ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আৰু ধন্যবাদ